যিকোনো এটা বিষয় যদি আপুনি এবাৰ পঢ়াৰ লগে লগে আপোনাৰ মনত ৰয় তেতিয়া কেনেকুৱা লাগিব বাৰু? নিশ্চয় ভাল লাগিব আপোনাৰ। কিন্তু বাৰে বাৰে পঢ়াৰ পিছতো একেৰাহে পঢ়ি থকাৰ পিছতো সদায় মুখস্থ কৰাৰ পিছতো যেতিয়া কোনো এটা বিষয় আপোনাৰ মনত নৰয়, পঢ়াৰ আধা ঘণ্টাৰ পিছতে যদি পাহৰি যায় তেতিয়া নিজৰ ওপৰতে প্ৰচণ্ড খং উঠে, উৎসাহ হেৰাই যায়, পঢ়িবলৈ মন নোযোৱা হয়। এইটোৱেই স্বাভাৱিক। ইমানকৈ পঢ়াৰ পিছতো যদি মনতেই নৰয় তেন্তে পঢ়ি কি লাভ? যদি আপোনাৰো এনেকুৱা হয় তেন্তে আজি আপুনি এটা সঠিক ভিডিঅ' চাবলৈ আৰম্ভ কৰিছে। ইউটিউব বা ইণ্টাৰনেটৰ পৃথিৱীত আপুনি এনেকুৱা বহুত ভিডিঅ' বা টোকা পাব য'ত আপোনাক হয়তো কোৱা হয় স্মৃতি শক্তি বঢ়াবলৈ এইটো খাওক, সেইটো খাওক, ইমান সময়ত শুৱক, ইমান সময়ত উঠক, পঢ়া মনত ৰাখিবলৈ এইটো কৰক, সেইটো কৰক। এনে অজস্ৰ ভিডিঅ' আপুনি সকলোতে পাই যাব। কিন্তু আজিৰ এই ভিডিঅ'টোত আপোনাক আমি এনেকুৱা দুটা সকলোতকৈ ডাঙৰ কাৰণ ক'বলৈ গৈ আছোঁ যাৰ কাৰণে আপুনি বাৰে বাৰে পঢ়াৰ পিছতো মনত ৰাখিব পৰা নাই। ভিডিঅ'টোত কোৱাৰ দৰে যদি আপুনি সেই দুটা কাৰণ ভালদৰে বুজি উঠে আৰু তাৰ ওপৰত ভিত্তি কৰি যদি আপুনি পঢ়াত কিছুমান পদ্ধতিৰ সাল সলনি কৰি লয় তেন্তে নিশ্চিতভাৱে আপুনি যি পঢ়ে সেয়া আগৰ তুলনাত বহু বেছি মনত ৰ'ব। যিটো আপোনাৰ মনত ৰ'ব সেই কথা আপোনাৰ গোটেই জীৱনত থাকি যাব। সেই কাৰণ দুটাৰ কথা জনাৰ পূৰ্বে আপোনাক এটা প্ৰশ্ন কৰিব খুজিছোঁ। যেতিয়া আপুনি কোনো এখন ভাল চিনেমা চায় তেতিয়া সেই চিনেমাখনৰ কাহিনী আপোনাৰ সদায় মনত থাকে। যেতিয়া আপুনি দেখিবলৈ বহুত ধুনীয়া কাৰোবাক লগ পায় মাত্ৰ কেইছেকেণ্ডমানৰ পিছতে সেইজনে আপোনাৰ মনৰ মাজত ঠাই লৈ লয়। আৰু এটা উদাহৰণ আপোনাক দিছোঁ। ধৰি লওক কোনোবা এখন মিটিঙত, কোনোবা এখন বিয়া বা পাৰ্টিত এজন সফল আৰু প্ৰতিষ্ঠিত লোকৰ সৈতে আপোনাৰ সাক্ষাৎ হ'ল আৰু তেওঁৰ সৈতে আপুনি এখন চেলফি তুলিলে। আপুনি সেই মুহূৰ্তৰ কথা কেতিয়াও জীৱনত পাহৰিব নোৱাৰে। তাৰ মানে এইটোৱে বুজক যে আপোনাৰ মগজুৱে বা আপোনাৰ মনটোৱে আপোনাৰ লগত অন্যায় কৰিছে, আপোনাক ঠগি আছে। যিটো আপুনি মনত ৰাখিবলৈ কৈ আছে সেইটো বাৰে বাৰে পাহৰাই পেলাইছে আৰু যিটো মন মগজুৰ পচন্দ হৈছে সেইটো ভিতৰত সুমুৱাই লৈ ফুৰিছে। কি বুজাব বিচাৰিছোঁ নিশ্চয় আপুনি বুজি পাইছেনে বাৰু? গতিকে ভাবক, মন মগজুৰ এই শক্তি যদি আপোনাৰ জীৱনৰ সকলো ক্ষেত্ৰতে আপুনি খটুৱাব জানে, যদি এবাৰ কিবা এটা বিষয় পঢ়ে, যিকোনো বিষয়ৰ যিকোনো এটা টপিক পঢ়ে আৰু আপুনি পঢ়া সেই সকলোবোৰ যদি আপোনাৰ জীৱনৰ কাৰণে মনত ৰৈ যায় তেন্তে আপোনাৰ জীৱনে কেনে গতি ল'ব এবাৰ কল্পনা কৰকচোন। আপোনাক যিটো উদাহৰণ দিলোঁ তাৰ পৰা এটা কথা স্পষ্ট হৈছে, যিটো আমাৰ ভাল লাগে, যিটো আমাৰ মন মগজুৱে পচন্দ কৰে সেইটোৱে ভাল, সেইটোৱে বিশেষ, ইয়াত আনন্দ আছে, সেই বস্তুটো আমাৰ জীৱনৰ কাৰণে মনত থাকি যায়। অৰ্থাৎ মূল কথাটো হৈছে ইণ্টাৰেষ্ট, আপোনাৰ আগ্ৰহ। যিটো কামত আমাৰ আগ্ৰহ থাকে সেই কামটোৱে আমাক এক ছেকেণ্ডতে আমাৰ মনৰ মাজত ঠাই লৈ লয়। সোনকালে সেই কামটো বা বিষয়টো স্থায়ীভাৱে আমাৰ মন মগজুত সোমাই পৰে। গতিকে প্ৰথম কথাটো হৈছে ইণ্টাৰেষ্ট বা আগ্ৰহ। যদি আপুনি কিবা এটা বিষয় পঢ়ি আছে যিটো বিষয়ত আপোনাৰ কোনো আগ্ৰহ নাই, জোৰ জবস্তি কৰি পঢ়ি আছে কাৰণ ঘৰৰ মানুহে পঢ়িবলৈ কৈছে, ক্লাছত ছাৰৰ গালি খাবই লাগিব, তেন্তে আপুনি 100 বাৰ 1000 বাৰ পঢ়ক, আপোনাৰ যে মনত ৰ'ব তাৰ কোনো নিশ্চয়তা নাই। যদি আপোনাক কোনোবা এজনী ছোৱালীয়ে তেওঁৰ ফোন নম্বৰটো দিয়ে তেন্তে সেইটো আপোনাৰ তৎক্ষণাত মনত থাকি যাব। এইটো মাত্ৰ আপোনাক এটা উদাহৰণহে দিছোঁ। কথাটো কেৱল ল'ৰাসকলক উদ্দেশ্য কৰিয়েই কোৱা নাই, ছোৱালীবোৰৰো বহু কথাই মনত থাকে। কোনো এখন বিয়াত কোনোবাই যদি তেওঁৰ হেয়াৰ ষ্টাইলটোক প্ৰশংসা কৰে, তেওঁৰ ড্ৰেছটোক সকলোৱে সন্মুখত প্ৰশংসা কৰে, সেই কথা তেওঁৰ দীৰ্ঘ সময়ৰ বাবে মনত থাকি যায়। কিয়নো প্ৰতিজন মানুহে প্ৰশংসা কৰিলে ভাল পায়। ল'ৰা বা ছোৱালী কোনেও এই কথাটোত যাতে আমাক ভুল নুবুজে। এই উদাহৰণ দুটা এই কাৰণেই দিছোঁ যাতে আমি বুজাব বিচৰাৰ অৰ্থ আপুনি সহজতে বুজিব পাৰে। মানে মন মগজুৰ যিটো বস্তুৰ ওপৰত ইণ্টাৰেষ্ট থাকে আৰু যিটো বস্তু ভাল লাগে সেই বস্তুটো খুব সোনকালে মনত থাকি যায়। কিতাপৰ কথা মনত নথকাৰ এইটোৱেই প্ৰথম কাৰণ। প্ৰথম কথাটো বুজি পালে যে পঢ়াত আগ্ৰহ বঢ়াব লাগিব, ইণ্টাৰেষ্ট বাঢ়িবই লাগিব, তেতিয়াহে কিন্তু মনত থাকিব। কিন্তু এতিয়া প্ৰশ্নটো হ'ল ইণ্টাৰেষ্ট বা আগ্ৰহ কেনেকৈ বঢ়াব, পঢ়াত মন কেনেকৈ বঢ়াব? চাওক, যিদিনা আপুনি নিজৰ জীৱনৰ এটা লক্ষ্য নিৰ্ণয় কৰিব, লক্ষ্য নিৰ্ধাৰণ কৰিব, এটা উদ্দেশ্য আগত ৰাখি আপুনি আগবাঢ়িব, তেতিয়া সেই লক্ষ্য বা উদ্দেশ্যত উপনীত হ'বলৈ আপোনাৰ মনৰ মাজত আগ্ৰহ বাঢ়ি যাব। পঢ়াত আগ্ৰহ নথকাৰ এইটোৱে ডাঙৰ এটা কাৰণ যে আমাৰ কোনো নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্য নাথাকে। সময়ে সময়ে আমাৰ লক্ষ্য উদ্দেশ্য সলনি হৈ গৈ থাকে।
নিৰ্দিষ্ট লক্ষ্য বা উদ্দেশ্য মানুহৰ থাকিবই লাগিব। মই এইটো কৰিম, এইটো পাবলৈ মই এই মুহূৰ্তৰ পৰাই এইখিনি কৰিম বুলি নিজৰ মনতে দৃঢ় প্ৰতিজ্ঞ হ'ব লাগিব। এনেকৈ এবাৰ সিদ্ধান্ত লৈ লওক যে মই নিজৰ জীৱনত এই সপোনটো পূৰণ কৰিবই লাগিব। আৰু যদি তেনেকৈ এবাৰ সিদ্ধান্ত লৈ লয় তেন্তে পুনৰ সেই সিদ্ধান্ত কেতিয়াও সলনি নকৰিব। যেতিয়াই পঢ়িবলৈ বহিব সেই লক্ষ্য আপোনাৰ সেই সপোন আপোনাৰ মনৰ মাজত থাকিব লাগিব। তাৰপিছত নিশ্চিতভাৱে আপোনাৰ পঢ়িলে মনত ৰ'বই। পঢ়া মনত ৰখাৰ প্ৰথমটো শক্তিশালী উপায় হ'ল আপোনাৰ আগ্ৰহ। দ্বিতীয় কথাটো হৈছে দৃশ্য বা ভিজুৱেলছ, অৰ্থাৎ যিটো বস্তু আমি দৃশ্যসহ আমাৰ সন্মুখত দেখা পাওঁ সেইটো আমাৰ সহজতে মন মগজুৱে ধৰি ৰাখিব পাৰে। বহু সময়ত দেখা যায় এনেকুৱা ঘটনা দেখাৰ পিছত বহু মানুহৰ মনত ই প্ৰভাৱ পেলায়, ভয় সোমাই যায় তেওঁৰ মনত। আৰু সেই ভয়ৰ পৰা বহুতেই নিজকে বহু দিনলৈকে বাহিৰ কৰিব নোৱাৰে। সপোনতো সেই ভয়ানক দৃশ্যটোৱে দেখা পায় তেওঁলোকে। গতিকে যেতিয়া আপুনি পঢ়িবলৈ বহিব, যিটো বিষয় পঢ়ে সেই বিষয়টোৰ এটা চিন মনত ক্ৰিয়েট কৰি ল'ব। এটা কাহিনীৰ দৰে বিষয়টো মনত ভৰাই লওক। যদি কিবা পঢ়ি আছে ধৰি ল'ব যে আপোনাৰ সন্মুখত সেইখন এখন চিনেমাহে চলি আছে। সেই ছবিখনত কি কি কেৰেক্টাৰ আছে সেইবোৰৰ নাম জানি লওক। কোনে কি ৰোল প্লে কৰিছিল সেই কথাবোৰ এখন চিনেমাৰ দৰে মনত ভাবি লওক। কি বুজাব বিচাৰিছোঁ আপুনি নিশ্চয় বুজি পাইছে। ভিডিঅ'টোত আপোনাক দুটা গুৰুত্বপূৰ্ণ কথা আমি আপোনাক ক'লোঁ। প্ৰথমটো হৈছে ইণ্টাৰেষ্ট বা আগ্ৰহ, দ্বিতীয়টো হৈছে দৃশ্য বা ভিজুৱেল। আশা কৰোঁ এই দুটা কথা মনত ৰাখিলে যিকোনো বিষয় পঢ়িলে আপোনাৰ খুব সহজতে মনত ৰৈ যাব। শেষত সেই সকলো শিক্ষাৰ্থীক আমাৰ ফালৰ পৰা অশেষ শুভেচ্ছা যাচিলোঁ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।